তো ফ্ৰেণ্ডছ আপুনি যদি এখন ষ্টেট বেংক একাউণ্ট ওপেন কৰিব বিচাৰে তো আপোনাৰ অনলাইনত এপ্লাই কৰিব লাগিব। অনলাইনত এপ্লাই কৰিবলৈ আপোনাৰ মোবাইলত ইউনো SBI এপটো ডাউনলোড কৰিব লাগিব। প্ৰথমত আপোনাৰ মোবাইলত প্লে ষ্ট'ৰ ওপেন কৰিব। তাৰপিছত সাৰ্চ বাৰত টাইপ কৰিব ইউনো SBI। টাইপ কৰি সাৰ্চ কৰি দিয়াৰ লগে লগে ইউনো SBI এপটো সন্মুখত দেখা পাব। আপুনি এপটো ইনষ্টল কৰিব। ইনষ্টল হোৱাৰ পিছত আপুনি ওপেনত ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ লগে লগে ইউনো SBI এপ এনেকৈ খোল খাব। আপুনি ইয়াত তিনিটা অপশ্যন দেখিবলৈ পাব। আপুনি প্ৰথম অপশ্যনত ক্লিক কৰিব। তাৰপিছত এনেকুৱা এখন পেজ খোল খাব। ইয়াত আপুনি চাব ওপেন সেভিংছ একাউণ্ট। আপুনি এইটোত ক্লিক কৰিব। তাৰপিছত আকৌ নতুন এখন পেজ খোল খাব। আপুনি ইয়াত দুটা অপশ্যন দেখিবলৈ পাব। প্ৰথম অপশ্যনটো হৈছে উইথআউট ব্ৰাঞ্চ ভিজিট, দ্বিতীয় অপশ্যনটো হৈছে উইথ ব্ৰাঞ্চ ভিজিট। আপুনি যদি আপোনাৰ বেংক একাউণ্টখন ব্ৰাঞ্চত নোযোৱাকৈ খুলিব বিচাৰে তেনেহ'লে প্ৰথম অপশ্যন সিলেক্ট কৰিব উইথআউট ব্ৰাঞ্চ ভিজিট, আৰু যদি আপুনি ব্ৰাঞ্চত গৈ আপোনাৰ বেংক একাউণ্টখন খুলিব বিচাৰে তেনেহ'লে দ্বিতীয় অপশ্যন সিলেক্ট কৰিব উইথ ব্ৰাঞ্চ ভিজিট। তো মোৰ বেংক একাউণ্টখন মই ব্ৰাঞ্চত গৈ খুলিম। আপুনি ইয়াত চাব উইথ ব্ৰাঞ্চ ভিজিট। আপুনি এইটোত ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱা এখন পেজ খোল খাব। আপুনি ইয়াত চাব এপ্লাই নাও, এইটোৰ ওপৰত আপুনি ক্লিক কৰিব। তাৰপিছত তলত চাব নেক্সটত আপুনি ক্লিক কৰিব। তাৰপিছত এনেকুৱা এখন পেজ খোল খাব। ইয়াত দুটা অপশ্যন দেখিবলৈ পাব। আপোনাৰ যদি আধাৰ কাৰ্ড আছে, আধাৰ কাৰ্ড দি যদি KYC কৰিব বিচাৰে তেনেহ'লে আপুনি প্ৰথম অপশ্যনত ক্লিক কৰিব, আৰু যদি আপোনাৰ আধাৰ কাৰ্ড নাই তেনেহ'লে দ্বিতীয় অপশ্যনত ক্লিক কৰিব। যদি আপোনাৰ আধাৰ কাৰ্ড নাই, পাছপোৰ্ট, ভোটাৰ কাৰ্ড, ড্ৰাইভিং লাইচেন্স, নাৰেগা কাৰ্ড, এই কেইখনৰ ভিতৰত যদি আপোনাৰ হাতত এখন কাৰ্ড আছে তেনেহ'লে আপুনি আপোনাৰ বেংক একাউণ্টখন এপ্লাই কৰিব পাৰিব। তেনেহ'লে আপুনি দ্বিতীয় অপশ্যনত ক্লিক কৰিব, আৰু যদি আপোনাৰ আধাৰ কাৰ্ড আছে তেনেহ'লে আপুনি প্ৰথম অপশ্যনত ক্লিক কৰিব। তো মোৰ আধাৰ কাৰ্ড আছে, মই প্ৰথম অপশ্যনত ক্লিক কৰিম। ক্লিক কৰি দিয়াৰ পিছত আপুনি তলত চাব নেক্সটত আপুনি ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱা এখন পেজ খোল খাব। আপুনি তলত আকৌ চাব নেক্সটত আপুনি ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱা এখন পেজ খোল খাব। ইয়াত আপোনাৰ মোবাইল নম্বৰ এণ্টাৰ কৰিব লাগিব। তাৰপিছত তলত ইমেইল ID আপোনাৰ দিব লাগিব। তাৰপিছত তলত চাব নেক্সটত আপুনি ক্লিক কৰিব। তো মই ইয়াত মোৰ মোবাইল নম্বৰ আৰু ইমেইল ID দিছোঁ। আপুনি এনেকৈ আপোনাৰ মোবাইল নম্বৰ আৰু ইমেইল ID দিব। তাৰপিছত আপুনি তলত চাব ছাবমিটত আপুনি ক্লিক কৰিব। তাৰপিছত এনেকুৱা এখন পপআপ ওলাই আহিব। আপুনি অ'কেত ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ মোবাইল নম্বৰত আৰু ইমেইল IDত OTP আহিব। দুয়োটা OTP ভালকৈ চাই আপুনি ইয়াত টাইপ কৰিব। তাৰপিছত তলত চাব ছাবমিটত আপুনি ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱা এখন পেজ খোল খাব। ইয়াত আপোনাৰ পেন কাৰ্ড নম্বৰ দিব লাগিব। তাৰপিছত আপোনাৰ নাম পেন কাৰ্ডত যেনেকৈ আছে আপুনি ঠিক তেনেকৈ আপোনাৰ নাম ইয়াত টাইপ কৰিব। আপোনাৰ পেন কাৰ্ড নম্বৰ আৰু নাম টাইপ কৰাৰ পিছত ইয়াত তিনিটা সৰু বক্স দেখিবলৈ পাব। এই বক্সত আপুনি টিক মাৰ্ক দিব। তাৰপিছত তলত চাব নেক্সটত আপুনি ক্লিক কৰিব। তাৰপিছত এনেকুৱা এখন পেজ খোল খাব। ইয়াত আপুনি তলত চাব নেক্সটত আপুনি ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱা এখন পেজ খোল খাব। ইয়াত আপোনাৰ 6খন ষ্টেপ কমপ্লিট কৰিব লাগিব। তো ভিডিঅ'টো আপুনি মনোযোগ দি চাব। 6খন ষ্টেপ কমপ্লিট কৰাৰ পিছতহে আপোনাৰ বেংক একাউণ্টখন এপ্লাই সম্পূৰ্ণ হ'ব। তো এই পেজখনত আপোনাৰ একো কৰিব নালাগে। ইয়াত সৰু এটা বক্স চাবলৈ পাব। আপুনি ইয়াত এটা টিক মাৰ্ক দিব। তাৰপিছত তলত চাব নেক্সটত আপুনি ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ লগে লগে ইয়াত তিনিটা অপশ্যন চাবলৈ পাব। আপোনাৰ আধাৰ কাৰ্ডখনৰ যদি আপুনি QR কোড স্কেন কৰি দিব বিচাৰে তো ইয়াত চাব স্কেন আধাৰ কাৰ্ড QR কোড, আপুনি এইটোত ক্লিক কৰিব। আৰু যদি আপুনি আপোনাৰ আধাৰ কাৰ্ডৰ নম্বৰ দিব বিচাৰে তেনেহ'লে ইয়াত চাব এণ্টাৰ আধাৰ কাৰ্ড নম্বৰ, তেনেহ'লে আপুনি দ্বিতীয় অপশ্যনত ক্লিক কৰিব। আৰু যদি আপুনি আধাৰ কাৰ্ডখনৰ ভাৰ্চুৱেল ID দিব বিচাৰে তেনেহ'লে তৃতীয় অপশ্যনত চাব এণ্টাৰ ভাৰ্চুৱেল ID নম্বৰ, তেনেহ'লে আপুনি তৃতীয় অপশ্যনত ক্লিক কৰিব লাগিব। তো মই ইয়াত মোৰ আধাৰ কাৰ্ড নম্বৰ দিম। তো মই দ্বিতীয় অপশ্যনত ক্লিক কৰিম। ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱা এখন পেজ খোল খাব। এতিয়া আপোনাৰ আধাৰ কাৰ্ড নম্বৰ আপুনি ইয়াত দিব। তাৰপিছত আপোনাৰ আধাৰ কাৰ্ডত নাম যেনেকৈ আছে আপুনি ইয়াত দিব। আপোনাৰ প্ৰথমত ফাৰ্ষ্ট নেম ইয়াত দিব, মিডিল নেম থাকিলে মিডিল নেম ইয়াত দিব, আৰু লাষ্ট নেম আপুনি ইয়াত দিব। আপোনাৰ নাম টাইপ কৰাৰ পিছত ইয়াত চাব জেণ্ডাৰ। তো আপোনাৰ জেণ্ডাৰ মেল ফিমেল যিটো হয় ইয়াত অট'মেটিক আহিব। তাৰপিছত আপুনি তলত চাব ডেট অফ বাৰ্থ, আপোনাৰ আধাৰ কাৰ্ডত ডেট অফ বাৰ্থ যেনেকৈ আছে আপুনি ইয়াত টাইপ কৰিব। তাৰপিছত ইয়াত সৰু এটা বক্স দেখা পাব। আপুনি ইয়াত এটা টিক মাৰ্ক দিব। তাৰপিছত আপুনি ইয়াত চাব নেক্সটত আপুনি ক্লিক কৰিব। তাৰপিছত এনেকুৱা এখন পেজ খোল খাব। ইয়াত কৈছে প্লেচ অফ বাৰ্থ। তো আপোনাৰ জন্মৰ ঠিকনা ইয়াত দিব লাগিব। আপোনাৰ জন্ম যদি এখন গাঁৱত হৈছে তো আপোনাৰ চহৰৰ নাম ইয়াত দিব লাগিব। তাৰপিছত তলত চাব কাণ্ট্ৰি অফ বাৰ্থ, এইটো আপুনি ইণ্ডিয়া চিলেক্ট কৰিব। তাৰপিছত তলত চাব চিটিজেনশ্বিপ, এইটো আপুনি ইণ্ডিয়া চিলেক্ট কৰিব। তাৰপিছত তলত চাব নেশ্যনেলিটি, এইটো আপুনি ইণ্ডিয়া চিলেক্ট কৰি তাৰপিছত তলত চাব নেক্সটত আপুনি ক্লিক কৰিব। তাৰপিছত এনেকুৱা এখন পেজ খোল খাব। ইয়াত আপোনাৰ ইউজাৰ ID আৰু পাছৱাৰ্ড বনাব লাগিব। আপোনাৰ পাছৱাৰ্ড কমচে কম 8 কেৰেক্টাৰৰ হ'ব লাগিব। প্ৰথমতে আপোনাৰ ইউজাৰ ID বনাব লাগিব। স্মল লেটাৰ, কেপিটেল লেটাৰ আৰু নম্বৰ টাইপ কৰি 8টা সংখ্যা থকা ইউজাৰ ID বনাব লাগিব। তাৰপিছত ইয়াত চাব চেক এভেইলেবিলিটি, এইটোত আপুনি ক্লিক কৰিব। যদি আপোনাৰ ইউজাৰ ID এভেইলেবল থাকে তেনেহ'লে ইয়াত আপুনি গ্ৰীণ টিক দেখা পাব। তাৰপিছত আপোনাৰ পাছৱাৰ্ড বনাব লাগিব। কেপিটেল লেটাৰ, স্মল লেটাৰ, নম্বৰ আৰু স্পেচিয়েল কেৰেক্টাৰ টাইপ কৰি কমপক্ষে আপোনাৰ পাছৱাৰ্ড 8টা সংখ্যা থকা হ'ব লাগিব। আপুনি ইয়াত যিটো পাছৱাৰ্ড দিব আকৌ সেম পাছৱাৰ্ড কনফাৰ্ম পাছৱাৰ্ড এণ্টাৰ কৰিব। তাৰপিছত তলত সৰু এটা বক্স চাব, এইটো টিক মাৰ্ক দিব। টিক মাৰ্ক দিয়াৰ পিছত তাৰপিছত তলত চাব নেক্সটত আপুনি ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱা এখন পপআপ ওলাই আহিব। আপুনি ইয়াত চাব অ'কেত আপুনি ক্লিক কৰিব।
তাৰপিছত এনেকুৱা এখন পেজ খোল খাব ইয়াত আপোনাৰ ফটো আপলোড কৰিব লাগিব আপুনি যদি সেলফি উঠি ফটো আপলোড কৰিব বিচাৰে তেনেহলে ইয়াত চাব টেগ সেলফি আপুনি এটোত ক্লিক কৰি আপুনি সেলফি উঠি ফটো আপলোড কৰিব পাৰিব বা আপোনাৰ মোবাইলৰ গ্যালাৰীত যদি আপোনাৰ ফটো সেভ কৰা আছে তেনেহলে ইয়াত চাব আপলোড এ ৰিসেন্ট ফটোগ্ৰাফ আপুনি ইয়াত ক্লিক কৰি আপোনাৰ ফটো সিলেক্ট কৰি আপলোড কৰিব পাৰিব ক্লিক কৰি দিয়াৰ লগে লগে ইয়াত এলাউ কৰিবলৈ ক'ব আপুনি এলাউ কৰি দিব তাৰপিছত আপোনাৰ গ্যালাৰীত যেটো ফটো আছে ইয়াত চাবলৈ পাব আপোনাৰ ফটো ইয়াৰ পৰা সিলেক্ট কৰিব তাৰপিছত ইয়াত সেভ বুলি এটা অপচন দেখা পাব আপুনি এটোত ক্লিক কৰিব ক্লিক কৰি দিয়াৰ লগে লগে তাৰপিছত ইয়াত আপুনি ৰাইট চিন দেখা পাব আপুনি ৰাইট চিনত ক্লিক কৰিব ৰাইট চিনত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ ফটোখন আপলোড হৈ যাব তাৰপিছত এনেকুৱা এখন পেজ খোল খাব ইয়াত আপোনাৰ এডিশনাল ডিটেইলছ দিব লাগিব আপোনাৰ এডিশনাল ডিটেইলছ যেটো হয় আপুনি ইয়াৰ পৰা সিলেক্ট কৰিব মই ইয়াত BLOSSC সিলেক্ট কৰিছো তাৰপিছত এনেকুৱা এখন পেজ খোল খাব ইয়াত আপোনাৰ হিন্দু মুছলিম খ্ৰীষ্টান শিখ আদাৰ্স আপোনাৰ যেটো হয় আপুনি ইয়াৰ পৰা সিলেক্ট কৰিব মই ইয়াৰ পৰা যেটো হয় মই সিলেক্ট কৰিছো তাৰপিছত ইয়াৰ পৰা আপোনাৰ ক্যাটাগৰী সিলেক্ট কৰিব লাগিব জেনাৰেল OBC SC ST আপোনাৰ যেটো হয় আপুনি ইয়াৰ পৰা সিলেক্ট কৰিব মই ইয়াৰ পৰা জেনাৰেল সিলেক্ট কৰিছো তাৰপিছত ইয়াত আপোনাৰ মেৰিটেল ষ্টেটাস সিলেক্ট কৰিব লাগিব আপোনাৰ যদি বিবাহ হৈছে মেৰিট সিলেক্ট কৰিব আৰু যদি হোৱা নাই তেনেহলে আনমেৰিট সিলেক্ট কৰিব তাৰপিছত এনেকুৱা এখন পেজ খোল খাব আপুনি ইয়াত ফাদাৰ্স নেম দিব লাগিব আপোনাৰ দেউতাকৰ নাম ইয়াত দিব আপুনি ইয়াত চাব টাইটেল এটোত আপুনি ক্লিক কৰি মিস্টাৰ সিলেক্ট কৰিব তাৰপিছত আপোনাৰ দেউতাকৰ ফাৰ্স্ট নেম ইয়াত দিব মিডল নেম থাকিলে মিডল নেম ইয়াত দিব তাৰপিছত লাষ্ট নেম ইয়াত দিব তাৰপিছত তলত চাব মাদাৰ্স নেম আপোনাৰ মাকৰ নাম ইয়াত দিব লাগিব আপুনি ইয়াত ক্লিক কৰি মিছেছ সিলেক্ট কৰিব তাৰপিছত আপোনাৰ মাকৰ ফাৰ্স্ট নেম ইয়াত দিব মিডল নেম থাকিলে মিডল নেম ইয়াত দিব আৰু লাষ্ট নেম ইয়াত দিব তাৰপিছত তলত চাব নেক্সটত আপুনি ক্লিক কৰিব তাৰপিছত এনেকুৱা এখন পেজ খোল খাব ইয়াত আপোনাৰ অকুপেশন দিব লাগিব আপোনাৰ অকুপেশন যেটো হয় আপুনি ইয়াৰ পৰা সিলেক্ট কৰিব আপোনাৰ অকুপেশন যদি ইয়াত আপুনি বিচাৰি নাপায় আপুনি ইয়াত চাব আদাৰ্স আপুনি আদাৰ্সত ক্লিক কৰিব তাৰপিছত আকৌ এনেকুৱা এখন পেজ খোল খাব আপুনি কি ইনকাম কৰে আপুনি ইয়াত চাব আপোনাৰ ইনকাম যদি আপুনি ইয়াত বিচাৰি নাপায় তেনেহলে স্ক্ৰল কৰি তলফালে আহিব তলফালে আহাৰ পিছত আপুনি ইয়াত চাব আদাৰ প্ৰফেশনাল আপুনি এইটোত ক্লিক কৰিব তাৰপিছত এনেকুৱা এখন পেজ খোল খাব ইয়াত চাব এনুৱেল ইনকাম আপুনি বছৰত কিমান টকা ইনকাম কৰে আপোনাৰ ইয়াত দিব লাগিব আপোনাৰ যেটো হয় আপুনি ইয়াত টাইপ কৰিব তাৰপিছত আপুনি তলত ক্লিক কৰিব ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱা এখন পেজ খোল খাব আপুনি সৰকাৰি চাকৰি কৰে নে বিজনেস কৰে নে আন কিবা কৰে আপুনি ইয়াত চাবলৈ পাব যদি আপুনি ইয়াত বিচাৰি নাপায় তেনেহলে আদাৰ্সত আপুনি ক্লিক কৰিব তাৰপিছত তলত চাব নেক্সটত আপুনি ক্লিক কৰিব তাৰপিছত এনেকুৱা এখন পেজ খোল খাব ইয়াত আপোনাৰ নমিনি ডিটেইলছ দিব লাগিব আপুনি নমিনি কাক দিব বিচাৰে ফাদাৰ্স মাদাৰ্স হাজবেণ্ড ওয়াইফ আপুনি যাক দিব বিচাৰে তাৰ নাম আপুনি ইয়াত টাইপ কৰিব তো নমিনি আপুনি কাক দিব বিচাৰে নমিনিৰ নাম আপুনি ইয়াত দিব তাৰপিছত তলত চাব ৰিলেশনশিপ নমিনিৰ লগত আপোনাৰ সম্বন্ধ কি আপুনি ইয়াত টাইপ কৰিব তাৰপিছত তলত চাব ডেট অফ বাৰ্থ নমিনিৰ ডেট অফ বাৰ্থ আপুনি ইয়াত টাইপ কৰিব তাৰপিছত তলত চাব নেক্সটত আপুনি ক্লিক কৰিব তাৰপিছত এনেকুৱা এখন পেজ খোল খাব ইয়াত আপোনাৰ নমিনিৰ এড্ৰেছ দিব লাগিব ইয়াত চাব এড্ৰেছ লাইন 1 ইয়াত আপোনাৰ নমিনিৰ গাঁৱৰ নাম দিব তাৰপিছত তলত চাব এড্ৰেছ লাইন 2 ইয়াত আপুনি নমিনিৰ গাঁৱৰ নাম দিব পাৰে তাৰপিছত তলত চাব পিন কোড ইয়াত আপোনাৰ নমিনিৰ পিন কোড ইয়াত দিব তাৰপিছত ইয়াত ক্লিক কৰিব ক্লিক কৰি নমিনিৰ ষ্টেট সিলেক্ট কৰিব তাৰপিছত তলত চাব নেক্সটত আপুনি ক্লিক কৰিব তাৰপিছত এনেকুৱা এখন পেজ খোল খাব ইয়াত আপোনাৰ সাৰ্ভিস সিলেক্ট কৰিব লাগিব আপুনি ইয়াত ক্লিক কৰিব ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱা এখন পেজ খোল খাব আপোনাৰ সাৰ্ভিস আপুনি কেনেকৈ ল'ব বিচাৰে আপুনি ইয়াৰ পৰা বাছি ল'ব মই ইয়াত ফুল ট্ৰানজাকচন সিলেক্ট কৰিম তাৰপিছত তলত চাব SMS এলাৰ্ট আপোনাৰ বেংক একাউণ্টখন ওপেন হোৱাৰ পিছত আপুনি যেতিয়া টকা লেনদেন কৰিব আপোনাৰ মোবাইল নম্বৰত SMS আহিব এই কাৰণে এটো ইয়েস কৰি দিব তাৰপিছত তলত চাব নেক্সটত আপুনি ক্লিক কৰিব তাৰপিছত এনেকুৱা এখন পেজ খোল খাব ইয়াত আপুনি চাব কাৰ্ড টাইপ এটোত আপুনি ক্লিক কৰিব ক্লিক কৰি দিয়াৰ লগে লগে ইয়াত দুটা অপচন চাবলৈ পাব ইয়াত আপুনি ডোমেষ্টিক সিলেক্ট কৰিব তাৰপিছত ইয়াত আপুনি ক্লিক কৰিব ক্লিক কৰি দিয়াৰ লগে লগে ইয়াত তিনিটা অপচন চাবলৈ পাব তো আপোনাৰ এখন ATM কাৰ্ড আহিব আপুনি কোনখন ATM কাৰ্ড ল'ব বিচাৰে ইয়াৰ পৰা আপুনি বাছি ল'ব তো মই ইয়াত রূপে গ্লোবাল সিলেক্ট কৰিম তাৰপিছত আপোনাৰ ATM কাৰ্ডখনত যদি বেলেগ কাৰোবাৰ নাম দিব বিচাৰে আপুনি দিব পাৰিব তো মোৰ হিচাপে নিজৰ নাম দিয়টোই ভাল আপুনি ইয়াত আপোনাৰ নাম টাইপ কৰিব ইয়াত যদি আপুনি নিজৰ নাম টাইপ কৰে আপোনাৰ ATM কাৰ্ডখনত আপোনাৰ নাম আহিব এই কাৰণে আপুনি নিজৰ নাম ইয়াত দিব তাৰপিছত তলত চাব নেক্সটত আপুনি ক্লিক কৰিব তাৰপিছত এনেকুৱা এখন পপআপ ওলাই আহিব ইয়াত আপুনি চাব ৰিয়েট T&C এইটোত আপুনি ক্লিক কৰিব তাৰপিছত এনেকুৱা এখন পেজ খোল খাব ইয়াত যদি আপুনি পঢ়ি চাব বিচাৰে পঢ়িব নহলে লাহে লাহে স্ক্ৰল ডাউন কৰিব লাহে গৈ স্ক্ৰল ডাউন কৰি থাকিব তাৰপিছত ইয়াত সৰু এটা বক্স চাবলৈ পাব আপুনি ইয়াত এটা টিক মাৰ্ক দিব টিক মাৰ্ক দিয়াৰ পিছত আপুনি তলত চাব নেক্সটত আপুনি ক্লিক কৰিব ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ মোবাইলত এটা 6 ডিজিটৰ OTP আহিব OTP আপুনি ভালকৈ চাই আপুনি ইয়াত টাইপ কৰিব তাৰপিছত তলত চাব সাবমিটত আপুনি ক্লিক কৰিব তাৰপিছত এনেকুৱা এখন পেজ খোল খাব ইয়াত আপুনি এটা নম্বৰ চাব পাৰিব তাৰপিছত এই নম্বৰটো লৈ আপুনি যিকোনো এখন ষ্টেট বেংকৰ ব্ৰাঞ্চত যাব লাগিব এই নম্বৰটো দেখুৱাই আপুনি আপোনাৰ বেংকৰ খাতাখন খুলি ল'ব পাৰিব তো আপোনাৰ ঘৰৰ ওচৰত যদি ষ্টেট বেংকৰ ব্ৰাঞ্চ আছে আপুনি তাতে গৈ আপোনাৰ একাউণ্টখন খুলি ল'ব পাৰিব
তো আপুনি আপোনাৰ পেন কাৰ্ড আধাৰ কাৰ্ড আৰু এই নম্বৰটো বেংকত লৈ যাব লাগিব বেংকত যোৱাৰ পিছত যিজন অফিচাৰে বেংক একাউণ্ট ওপেনিং কৰে আপুনি গৈ তাক এই নম্বৰটো দেখুৱাব আৰু আধাৰ কাৰ্ড পেন কাৰ্ড আপোনাৰ চাব চোৱাৰ পিছত আপোনাৰ KYC কৰিব KYC হোৱাৰ পিছত আপুনি বেংক একাউণ্টখন আপোনাৰ হাতত পাব তো আপোনাৰ বেংক একাউণ্টখন আপুনি ঘৰত বহি থাকি নিজৰ হাতৰ মোবাইল দি আপুনি এনেকৈ এপ্লাই কৰিব পাৰিব তো আজিৰ ভিডিঅ'টো ইমানেই আছিল ভিডিঅ'টো যদি চাই ভাল লাগে এটা লাইক কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব জয় আই অসম